ঐতিহ্যমণ্ডিত পশ্চিম যোৰহাটৰ পানীচকোৱা অঞ্চলৰ ১৯৩ বছৰতে ভৰি দিয়া বুঢ়া নামঘৰৰ বাকৰিত প্ৰতি বছৰৰ দৰে পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ হেঁপাহৰ ৰঙালী বিহুটি অতি উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰ সৈতে পালন কৰা হয়। হেঁপাহৰ ৰঙালী বিহুটি উদযাপনৰ বাবে সমূহ ৰাইজ ওলাই অহাৰ লগতে অঞ্চলৱৰ্তী ভালেসংখ্যক ৰাইজো উপস্থিত থাকি বাপতিসাহোন বিহুটিক মহিমামণ্ডিত কৰি তোলে। এয়া যেন সংস্কৃতিৰ পৰঘৰক জীপাল কৰি ৰখাৰ অন্য এক বিনম্ৰ প্ৰয়াস। আজি আমাৰ মনত আমাৰ সম্পূৰ্ণ পৰিচিত পশ্চিম যোৰহাটৰ এজন সুগন্ধ গায়ক বিভিন্ন এজনে চিনি পায় আমাৰ সকলোৱে অসমৰ আইডলা আজি আমাৰ দেৱৰ ছাত্ৰী এই পানী চকোৱা পাইছে তেখেতে আজি আমাৰ এই
কাৰণে আহিবলগীয়া হ'ল অৱশ্যে মোৰ ইউনিফৰ্মটো অলপ খেলি মেলি হ'ল তাৰ কাৰণে মই দুখী সেয়ে সমূহ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জনাই আৰু শান্তিখিনি আমাৰ পৰা চলাব হৈছে ধন্যবাদ। এসময়ত ভাইজাণ্ডাই গাড়ী চলায় আৰু সেই ভাইজাণ্ডা গাড়ীতে বিভিন্নজনৰ জনপ্ৰিয় তেখেতে বিভিন্ন অনুষ্ঠান আৰু তেনেকৈ দুই এক মঞ্চতো ভাইজাণ্ডাই বিভিন্ন গান উপস্থাপন কৰিছে বিভিন্ন ঠাইত। ভাইজাণ্ডাৰ এই যি চেষ্টা কৰি আছে সংগীতৰ লগত এতিয়াও বহুত প্ৰাণ নিমন্ত্ৰণ জনাই কৰিলে আপোনাৰ বস্তুটো আপুনি ভাইজাণ্ডাক বিচাৰিলে পাব পাৰিব। আপোনালোক ওচৰৰ পৰা কিন্তু অসমতো ভিতৰত আছে ভাইজাণ্ডা তেখেতৰ উৎসাহিত আৰু যথেষ্ট কামনা কৰিছোঁ। আপুনি একো সময় দিয়াৰ বাবে আমি কথা পাতিব বিচাৰিম আজি এই বিহুৰ তেওঁলোকে দেখিছে গীত গাইছে নাচিছে এই নাচনীসকলৰ পৰা অনুভৱটো আমি জানিব বিচাৰিছোঁ। তুমি বৰ ধুনীয়া গীত গাইছা আমি দৰ্শকৰ মাজলৈ ইয়াত ঠেলি দিমেই দেখিবই। আজি অনুভৱটো কেনেকুৱা লাগিছে বিহু গাই ইয়াত পতাৰ কাৰণে ধৰক কেনেকুৱা লাগিছে মনৰ আনন্দটো কথা শুনিব কথাটো ভালদৰে মনেৰে বুজাবই নোৱাৰোঁ কাৰণ সকলোৰে গান বিহু লাগিয়ে থাকে আৰু আমি এই স্থানতে সকলোবিলাক লগ হওঁ বাকী কামে কামে সকলো ভাগে ভাগেই থাকোঁ আমি সেইবাবে আজিৰ দিনটোত আমি সকলো লগ হৈ প্ৰতি বছৰে আৰু আগন্তুক দিনলৈকে আমি এনেদৰে উদযাপন কৰি যাবলৈ আশা ৰাখিছোঁ। বহুত ভাল লাগিছে এইটো বুজাব নোৱাৰি মানে আমাৰ এই আজিৰ পৰা 192 বছৰ বয়স 93 বছৰ বয়সত এই পানীচুক মহানামঘৰৰ সকলো অংশীদাৰে আজি দ্বিতীয় মাঘৰ বিহুৰ দিনা গোঁসাই বিহুৰ দিনা আমাৰ বছৰি এই নামঘৰৰ সন্মুখত এই ৰঙালী বিহু যি আমি অৰ্চনী অৰিহণা আহে সেই অৰিহণাই আমি নামঘৰৰ বছৰটোৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ আৰু আজি আমাৰ সকলো গাঁৱৰ ৰাইজ সকলো যুৱক যুৱতী কণ কণ শিশুকন্যা সকলো আহি আমাৰ মাজত এই বিহু উপভোগ কৰিছে আৰু অঞ্চলবাসী ৰাইজেও আমাৰ মাজত উপভোগ কৰিছে। ৰাইজে সহযোগ কৰিছে ইমান ভাল লাগিছে তাত ক'বলৈ ভাষা নাই। ইভাগে আমি ভবা নাছিলোঁ যে আমাৰ বুঢ়া নামঘৰৰ যিটো পৰম্পৰা সেইটো বছৰি ৰক্ষা কৰি অহা হৈছে ফাৰ্ষ্ট এবাৰ কৰা নহ'লে আজি আমাৰ সদৌ নামনি পানীচুকাৰ অংশীদাৰসকলে এই পথাৰত সকলো বিহু পাতি পৰম্পৰা ৰক্ষা কৰি সকলোৱে মন জয় কৰিবলৈ সক্ষম। আমাৰ মাজত উপস্থিত হৈ আমাক কথা বুজাবলৈ আমাৰ পানীচুকৰ বুঢ়া নামঘৰ আগৰ পৰাই হৈ আহিছে কিন্তু মাজতে বতাহ জাকি মাৰিলে ঐ গছে বনে সলালে পাহাৰ মাতে শুনি ৰ'ব নোৱাৰি নাচো নাচো লাগিলে গান গতিকে ঢোলৰ মাত শুনি ৰ'ব নোৱাৰিব। আমাৰ এই মাজতে অকণমান ৰৈ গৈছিলে দুবছৰমান গতিকে আমি পুনৰ আকৌ আৰম্ভ কৰোঁ। গতিকে আমাৰ যি অসমীয়াৰ বিহু আৰু আমি এইধৰণে আগবঢ়াই লৈ যাব লাগিব আৰু গতিকে মনৰ অনুভৱ হিচাপে একেবাৰে হৃদয়ৰ পৰা আমি যিখিনি আনন্দ পাব লাগে বুঢ়া বুঢ়া তিৰোতা নামনি পানীচুকা সকলোৱে এই মৰম মইনামণি সকলোৱে যাতে এই মৰম এনাজৰীৰে আগবাঢ়ি গৈ থাকে সদৌ অসমবাসীৰ লগত আমি যাতে এনেকৈ খেৰ মাৰি আগবাঢ়ি যাব পাৰোঁ।